No, 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 no. তই মিটিং দিবি জানো দিম এইটো নহয় এইটো কি কলম চলম নাই অকল বাহাদুৰ আনিছো কলম এটা ভৰাই পেলাই লিখিবিগে বুজিছ বাহাদুৰ দিলি কি এই পইচা পাতি নাই এতিয়া লকডাউনৰ সময়ত যা 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 কলম এটা ভৰাই লৈ লিখিবিগে তোৰ পৰীক্ষা নহ'লে দেখোন বাহাদুৰ দে তোৰ পৰীক্ষা নহ'লে আকৌ বাহাদুৰলৈ কি কৰিবিগে তোক কলম এটা ভৰাই লিখিবলৈ দিছিলোঁ এতিয়া পৰীক্ষাই নহ'ল বা বাহাদুৰ দাম আছে অ ভাই ভাই অ কচোন এই তোৰ মাইকীজনী পলাই গ'ল অ কি কৈছ এই ফেৰি এটাৰ লগত পলাই গ'ল ৰখা 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 ভাই অ মই জীয়াই থাকিব নোৱাৰিম বে ৰখা 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 কি হ'ল তোৰ বে মোৰ বোলে মাইকীজনী পলাই গ'ল এই বিয়াই পতা নাই দেখোন অ হয় দে আজিবা এনেকুৱা ফোন নকৰিবি ৰং গম পাইছ নে এই কি কথা এইকেইদিন বোলে পৃথিৱী ধ্বংস হ'ব বে কি ক বে ইয়াকো কওঁ অলা ক'ৰ আহিলি এই দোকান গৈছিলো ৰিচাৰ্জ এটা ভাল লাগে তই বৰ ফূৰ্তি কৰি আছ না কথা গমেই পোৱা নাই কি এইকেইদিন পৃথিৱী বোলে ধ্বংস হ'ব বে মই 3 মাহৰ ৰিচাৰ্জ ভৰাই আহিলো এতিয়া আছিলে 3 মাহৰ ৰিচাৰ্জ কি হ'ব বে ভাই তই কথা এটা পাহৰিছ নাই পাহৰা বে তোৰ কাইলৈ জন্মদিন কি লাগিব ক বে চবতো হৈ গ'ল কেক চেক অৰ্ডাৰ দিয়া হৈ গ'ল তই মাত্ৰ বেলুনকেইটা লৈ আনিবি বেলুন অঁ সেই ইমান কম দামী বস্তুটো দিছ হ'ব দে চব আনিলোৱে আৰু কি কৰিবি বেয়া লাগিছে নহয় হ'ব দে একো নাই তই কৈছ এতিয়া মই দি দিম দে অঁ হ'ব দে বেলুনৰ গছ এইজোপা ইয়াক দেখোন এয়া বেলুনেই দিব মজা হ'বলৈ যাওঁ বাৰ্থডে নহয় থেংক ইউ তই ক'লে যাওঁ বেলুন আনিছ কেনেকুৱা বেলুন বেলুন চাবি No, 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 no. ভাই চবচে ডাঙৰ যাটো ক'ত হয় চাৰ্কাছত হ'ব ক'ত হ'ব চাৰ্কাছত নহয় ক'ত হয় বিউটি পাৰ্লাৰত কেনেকৈ যাওঁতে বান্দৰীজনী হৈ যায় আহোঁতে সুন্দৰী হৈ আহে অ' ভাইটি অঁ কওকচোন মই কিমান ডাঙৰ মানুহ তুমি জানানে অঁ জানো জানো আপুনি শুনিব নেকি কোৱাচোন বাৰু আপুনি 5 ফুট ওখ 4 ফুট দুটা মানুহ হা কি